হেল্ল' বন্ধুসকল, কি খবৰ? হোপ চবৰে ভালে আপোনালোকৰ। বৰ্তমান মই এতিয়া গাড়ী ধুই আছিলোঁ। গাড়ী চিকচিকীয়াকৈ ধুই ল'লোঁ একদম মস্তিকৈ। এয়া দেখিছে বিন্দাছকৈ ধুই ল'লোঁ। কেলৈ বোকা বহুত লাগি আছিলে। এই দূৰৰ পৰা দেখিছে আপোনালোকে। মানে কেলৈ বৰষুণ দিছিলে নাই, সেইকাৰণে লেতেৰা পূৰা বুঢ়া হৈ গৈছিলে। গাড়ী ধুই হৈ গ'ল বৰ্তমান। এতিয়া অলপ শুকাব দিছোঁ ৰ'দত। বস্তু এটা বনাইছোঁ, আপোনালোকক দেখুৱাইছোঁ ৰ'ব। এইটো চাওক, এই বস্তুটো কি কওকচোন আপোনালোকে, চিনি পায় যদি। কোনে খাই কওকচোন এই বস্তুটো? মজা লাগে ন? আপোনাৰ বীজ জলকীয়া দি দিব লাগে। আৰু আমাৰ বেটি কাম নাই, অকল কলম লৈ ঘূৰি ফুৰিছে। চোৱা, চুলি দিলে মানে কটাই দিলোঁ বিন্দাছ কেইটাই দিয়া। কেলৈ ছাইডকেইটা দীঘল হৈ গৈছিলে, চ' কাটি দিলোঁ। হাই কৰি দিয়া, হাই কৰি দিয়া এবাৰ। হাই, হাঁহি দিয়া, চকু দিম দিয়া, চকু দিম। বছ, এয়া আমাৰ আজি ভকত পঢ়িছে। আজি দেওবাৰ নহয়, সেইকাৰণে দিনটো পঢ়িব লাগিব চাগে। পূৰা দিছে আজি গালি ইয়াক। এয়া ভাত খাবলৈ চব বহি গ'ল বিন্দাছকৈ একদম। চব খাবলৈ এটা কুকাৰ হিলাই দেখিছে আপোনালোকে। এজনৰ খকটো বেছি একদম বেয়া দিছে, একদম ৰখিবলৈ টাইম নাই, দেখিছে আপোনালোকে। বন্ধু ভাতটো খাই দিলোঁ বিন্দাছ, একদম মজা লাগিলে। খৰিচাৰ লগত একদম বীজ জলকীয়া আচাৰ, একদম মজাই খাই দিলোঁ। এতিয়া কি কৰিম আৰু কৰিম, চাই থাকক ভিডিঅ'টো, এনজয় কৰক। এতিয়া আমি ওলাই যাম। ভাত খাই ল'লোঁ বিন্দাছকৈ আমি দুইটাই। এতিয়া ওলাই যাম অলপ, ক'ত যাম আপোনালোকে গম পাব। ভিডিঅ'টো শেষলৈকে চাই থাকক। ত' ব'লক। 1 hour later. এইখন চিনো আৰু এইখন আপোনাৰ টৰ্ক। ত' এইখনত তেল নাই, এইখন লৈ যাম। কেলৈ এইখন অলপ তেল আছে, কিন্তু গাড়ীৰ কণ্ডিশ্যনটো ইমান ভাল নহয়। তেতিয়া যাব ওলালোঁ আৰু চিনোকে লৈ যাওঁ আজি, কেলৈ তেলো অলপ আছে। ব'লক ভিডিঅ'টো চাই থাকক দেই। ফাইনেলি আমি ঘৰৰ পৰা ওলাই আহিলোঁ, ভাইটিয়ে মই। ওলাই যাওঁ অলপ, ক'ত যায় আপোনালোকে গম পাব। ভিডিঅ'টো চাই থাকক লাষ্টলৈকে। এয়া দেখিছে আপোনালোকে গাঁৱৰ ৰাস্তা, মাজে মাজে গৈ আছোঁ আমি। এইফালে পথাৰ। সেইটো কি বস্তু কওকচোন আপোনালোকে? এই পোষ্টটোৰ ওপৰত যে আছে যে, এইটো মোৰ মতে বৰটোকোলা হ'ব লাগে। আমি বৰটোকোলা বুলিয়ে কওঁ। আপোনালোকে কি কয় কমেণ্টত জনাবচোন দেই। এয়া ভাইটিয়ে ভয় কৰিছে আগলৈ যাবলৈ। এই কেলৈ মানে মানুহজনো দেখা নাই এইফালে, কোনোফালে মানুহেই নাই। এইফালে পথাৰ, এইফালে আপোনাৰ নৈখন দেখিছে চব। যাওঁ অলপ দূৰ গৈ আকৌ ঘূৰি দিম আমি। ত' ভিডিঅ'টো চাই থাকক। তাৰপৰা ইয়াৰো ভয় লাগিছে হেনো, জেগাখিনি মানে তাত কিবা এটা দেখিলেহি, সেইকাৰণে ভয় কৰি আছে। সেইকাৰণে ঘূৰি দিম, বেছি দেৰি নকৰোঁ তাত। সেয়া মোৰ পিছফালে পথাৰ দেখিছে, বহুত ডাঙৰ এখন পথাৰ দেখিছে আপোনালোকে। এই দেখিছে পোৱালিটোৱে স্কুটি চলাইছে। আগলৈ নাযাবা, ঘূৰি আহা। সি জানে অলপ অলপ, মই শিকাই দিছিলোঁ, কিন্তু যেতিয়া এতিয়া তাক নিদিওঁ। এতিয়া ফ্ৰী পাইছে, তাই চলাওঁ বুলি কৈছে, চলাওঁ বুলি কৈছে। আমি ইয়ালৈকে আহিলোঁ আৰু নাযাওঁগৈ কেলৈ এইফালে 3 কিলোমিটাৰমান লাগিব হেনো ঘূৰিবৰ কাৰণে। ইমান দূৰ আৰু নুঘূৰোঁ, এইফালে ঘূৰি দিওঁ। এইফালে ওচৰৰ পৰা যোনফালে আহিছোঁ, ৰাস্তা এইফালে ভাল বুলি কৈছে, কিন্তু নাযাওঁ এইফালে যাম। তো ঘূৰি দিওঁ আমি। এই পোৱালিটো ভয় গৈছে অলপ যাবলৈ, হেলমেট চেলমেট পিন্ধি একদম ছটা মোটা হৈ আছে। ব'লক ঘূৰি দিওঁ, ভিডিঅ'টো চাই থাকক। তো আমি এতিয়া যাওঁগৈ ঘৰলৈ, বাই বাই। মোৰ ভিডিঅ'টো ভাল পায় আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু বেল আইকনটো দবাই দিব। বাই বাই দি দিয়ে, বাই বাই। হাই কৰি দিয়া চবকে, বাই বাই।